নমস্কাৰ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল জ্ঞানৰ টুকুৰাৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম, অৰ্থাৎ আমাৰ এই ভিডিঅ'টোৰ আজি টপিকটো হৈছে আমি সকলোৱে হোৱাটছআপটো ইউজ কৰোঁৱেই, কিন্তু আমি হোৱাটছআপত মেছেজো কৰোঁ ইজনে আনজনলৈ, কিন্তু আমি হোৱাটছআপত কিছুমান পাৰ্টিকুলাৰ পাৰ্চন অৰ্থাৎ আমাৰ কণ্টেক্ট লিষ্টত যিখিনি নাম্বাৰ ছেভ আছে তেওঁলোকলৈহে মেছেজ কৰিব পাৰোঁ। যিবোৰৰ নাম্বাৰ ছেভ নাই তেওঁলোকৰ নাম্বাৰবিলাক আমাৰ হোৱাটছআপত শ্ব' নকৰে। কিন্তু আমি আজি এই ভিডিঅ'টো আলোচনা কৰিম কেনেকৈনো হোৱাটছআপত অৰ্থাৎ কণ্টেক্ট লিষ্টত নাম্বাৰটো ছেভ নকৰাকৈ কেনেকৈ হোৱাটছআপৰ যোগেদি আমি ইজনে আনজনলৈ মেছেজ কৰিব পাৰোঁ। আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইদৰে মেছেজ কৰিবৰ কাৰণে আমি দুটা মেথড এপ্লাই কৰিব পাৰোঁ। এই দুটা মেথডৰ বিষয়ে অৰ্থাৎ ইউজ কৰিম, আৰু বহুতো থাকিব পাৰে, কিন্তু আমি দুটা মেথডৰ বিষয়ে আলোচনা কৰিম। প্ৰথম মেথডটোৰ কাৰণে আমি এটা ব্ৰাউজাৰ ইউজ কৰিব লাগিব। ধৰক মই ক্ৰোম ব্ৰাউজাৰটো অন কৰি লৈছোঁ, আপোনালোকে যিকোনো ব্ৰাউজাৰ অন কৰি ল'ব পাৰে। মই ক্ৰোম ব্ৰাউজাৰটো যিহেতু ভাল পাওঁ সেইবাবে ক্ৰোম ব্ৰাউজাৰটো অন কৰি ল'লোঁ। ক্ৰোম ব্ৰাউজাৰটো খোলাৰ পিছতে আপুনি ইয়াতে টাইপিং কৰিব পাৰে WA.me/ ইয়াৰ পিছতে মেইন কথাটো হ'ল প্ৰত্যেকখন কাউণ্ট্ৰিৰ এটা কোড থাকে। ধৰক আমাৰ ইণ্ডিয়া কাউণ্ট্ৰিৰ কোডটো হৈছে 91টো ইয়াতে টাইপ কৰি ল'ব। টাইপ কৰাৰ পিছত আপুনি যিজন মানুহলৈকে মেছেজ কৰিব বিচাৰে বা যিজন পাৰ্চনলৈ মেছেজ কৰিব বিচাৰে তেওঁৰ নাম্বাৰটো ইয়াতে টাইপ কৰি দিব। মোৰ নিজৰ নাম্বাৰটো টাইপ কৰি দিছোঁ ইয়াত। ইয়াতে নাম্বাৰটো টাইপ কৰি দিলোঁ। তাত টাইপ কৰাৰ পিছতে চাৰ্জিং কৰি দিছোঁ। যেতিয়া মই চাৰ্জিং কৰি দিলোঁ, চাৰ্জিং কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব। ইয়াতে দেখিবলৈ পাইছে মেছেজ। এই মেছেজটোতে আপুনি ক্লিক কৰি দিব। যেতিয়া আপুনি মেছেজটোত ক্লিক কৰি দিলে হোৱাটছআপত অট'মেটিকলি ৰিডাইৰেক্ট হ'ল। ইয়াতে মই দুটা হোৱাটছআপ ইউজ কৰোঁ, সেইবাবে ইয়াতে অপশ্যন দুটা দেখাইছে। মই হোৱাটছআপ 2টো ক্লিক কৰিছোঁ। যেতিয়া ক্লিক কৰিলোঁ মই এইটো চাওক, এইটো নাম্বাৰটো মোৰ ছেভ নাই, মোৰে নাম্বাৰ হয়। মোৰ নাম্বাৰটো ছেভ নাই, কিন্তু মই আগতে মেছেজ কৰি থৈছোঁ। ধৰক আকৌ এটা মই মেছেজ কৰি দিছোঁ। এইদৰে ফাৰ্ষ্ট মেথডটো এপ্লাই কৰিব পাৰে। 100% ট্ৰু হয়। মাত্ৰ এটা কথা মনত ৰাখিব, যিটো নেকি সেইটো WA.me/ মাৰি যিটো 91 মাৰিছিলোঁ সেইটো মাৰিবলৈ নাপাহৰিব। তাৰপিছতে আপোনাৰ নাম্বাৰটো মাৰিব। ইয়াৰ পিছতে আমি ছেকেণ্ড মেথডটো এপ্লাই কৰি চাওঁ। ছেকেণ্ড মেথডটোক দিয়ে মেছেজ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব? প্লে ষ্ট'ৰৰ সহায় ল'ব লাগিব, অৰ্থাৎ এটা থাৰ্ড পাৰ্টিৰ সহায় ল'ব লাগিব। এটা এপছ ইনষ্টল কৰিব লাগিব, সৰু স্মল চাইজৰ এপ। ক্লিক টু ছেট এইটো ইনষ্টল কৰিব লাগিব। একেবাৰে দেখিছে 75 KB, একেবাৰে স্মল চাইজৰ এপছ হয়। ইনষ্টল কৰি ল'ব। এপছটো ইনষ্টল দি দিলোঁ, ইনষ্টল হৈছে। এইটো একেবাৰে সৰু চাইজৰ এপ। ইনষ্টল যেতিয়া কৰি ল'ব আপুনি, ইয়াৰ পিছতে অ'পেন কৰিব। যেতিয়া অ'পেন কৰিব আপুনি এনেকুৱা এটা পেজ খোল খাব। ক্লিক টু ছেট বুলি আছে। ইয়াতে আপুনি দেখিছে ফাৰ্ষ্ট অপশ্যন এই প্লাছটো কিনাৰতে, এইটো প্ৰিফিক্সত আপুনি একো কৰিব নালাগে। যেনেকৈ কাউণ্ট্ৰি কোডটো দিছিলে 91টো টাইপ কৰিব। ইয়াৰ পিছত আপুনি যালে মেছেজ কৰিব বিচাৰে তালে মেছেজ নাম্বাৰটো টাইপ কৰি দিব। 848 মোৰ নাম্বাৰটো টাইপ কৰি দিছোঁ, ভুল হৈছে নেকি চাই লৈছোঁ। এনেধৰণে আকৌ পুনৰ ৰিডাইৰেক্ট হৈ গ'ল। ধৰক চাওক, আকৌ এইকেইটা পেজে খোল খাই গ'ল। মই আকৌ এটা মেছেজ কৰি দিছোঁ, হাই। এইদৰে আপুনি দুইটাই মেথড এপ্লাই কৰি মেছেজ কৰিব পাৰে হোৱাটছআপৰ যোগেদি, একদম কণ্টেক্ট লিষ্টত নাম্বাৰটো ছেভ নকৰাকৈ। ভিডিঅ'টো ইমানেই আছিলে। এই টিপছটোত আপোনালোকে নিজেও এপ্লাই কৰি চাব পাৰে। যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে যদি পাৰে আপুনি ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, আৰু মোৰ এই চেনেল জ্ঞানৰ টুকুৰা ছাবস্ক্ৰাইব কৰি ল'ব।